গাইস আজি মই খাব লৈছো দুপৰীয়া হাঁস দেখিছেনে মই কি খাইছো এখিনি হৈছে ঢেকিয়া ভাজি আৰু এটো হৈছে ৰঙলা ভাজি আৰু এখিনি হৈছে তিতা কেৰেলা আৰু এখিনি হৈছে বিট আৰু গাজৰ সালাড আৰু এখিনি মই আনিছিলো চানা খালিখন দেখিছেনে কিমান খিনি ললৈছো আজি এক গাল ললৈছো আজি কলপাতত লৈছো পুৰা খাওঁগে আজি দিনটো ভাতে খনে জানে আজি মানে পূজা কৰি আহিকিনি একদম একেবাৰে খাবলৈ সময় পোৱা নাই পূজা কৰোঁতে বহুত টাইম লাগিলে ঢালি লম যে ফেজবিন ভাজি ঢেকীয়া খিচিৰি খাবৰ কাৰণে নৰখিলোঁ আৰু ইমান বেছি ভিৰ তাতে ইমান ভোক লাগিছিলে নাই সেইকাৰণে আৰু খিচিৰি কাৰণে ৰখি নাথাকিলোঁ এতিয়া ভাবিছোঁ এইখিনি খাই পেট ফুলিয়ে যাব খিচিৰি খাব নোৱাৰোঁ আজি ভাং কোনে কোনে খালে বাৰু জনাবচোন শিৱধাম যাম ভাবিছিলোঁ মানে ইয়াত যাবলৈ নহ'ল টাইমে নিমিলিলে